Hello friends, most welcome to my channel Being Assamese. আহক নতুন আইটেম এটি লৈ আহিছো। মই আজি বনাইছো ফিশ ফিংগাৰ। ইয়াৰ বাবে আমাক লাগিব আপুনি ভাল পোৱা ধৰণৰ ফিশ যিকোনো টাইপৰ। এয়া মই বনোৱা ফিশ ফিংগাৰ। বেলেগ বেলেগ ধৰণৰ সচৰ লগত আপুনি পৰিবেশন কৰিব পাৰিব। সন্ধিয়া স্নেক্স হিচাপেও আৰু গেষ্ট আহিলে ষ্টাৰ্টাৰ হিচাপে। এয়া লৈ লৈছোঁ মই ফিছ কাইট কমকৈ থকা। এয়া ময়দা আৰু 2 চামুচ ময়দা, 1 চামুচ কৰ্ণফ্ল'ৰ আৰু ধনিয়াৰ পাত, এয়া লেমন, জলকীয়া আপোনাৰ সোৱাদ অনুসৰি গ্ৰীণো ল'ব পাৰে, নহ'লে গুড়িও ল'ব পাৰে। এয়া আদা লৈছোঁ অকণমান, নহৰু, নহৰু 3 ফুটি লৈছোঁ। ফিছখিনি মই ষ্টিম কৰি লৈছোঁ। ফিছখিনি, তাৰপিছত কাইটখিনি উলিয়াই লৈছোঁ। দুই মিনিট সময় মই মাইক্ৰৱেভত দিছোঁ, আপুনি গেছত দিব পাৰে। এয়া ব্ৰেড গ্ৰাম, এয়া গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। ব্ৰেড গ্ৰাম, ধনিয়া পাত, এয়া মাছৰ কাইট উলিয়াই, এয়া ময়দা আৰু কৰ্ণফ্ল'ৰ আৰু সেয়া নিমখ, আৰু এয়া আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট। মই একেবাৰে মিহি কৰি দিয়া নাই, আপোনাৰ পচন্দ অনুসৰি দিব পাৰে। গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ মিক্স কৰি মই নেমুৰ ৰসটো দি দিছোঁ। ইয়াত আপুনি পানী ব্যৱহাৰ কৰিব নালাগে। আৰু ধুনীয়াকৈ এনেকৈ বল বনাই ল'ব। বলকেইটা আপোনাৰ পচন্দ অনুসৰি দিব পাৰে। মই অকণমান দীঘলীয়াকৈ দিছোঁ আৰু কৰ্ণফ্ল'ৰত লেটিয়াই ব্ৰেড ক্ৰামৰ ওপৰত এবাৰ ঘূৰাই মই এনেদৰে ভালদৰে ৰঙচুৱাকৈ ভাজিছোঁ। খাবলৈ বৰ সোৱাদ পাব ল'ৰা ছোৱালী। কাঁইট নথকা আৰু যিবিলাকে মাছ নাখায়, এনেদৰে দিলে মাছটো খোৱা হ'ব। এয়া মই বেলেগ বেলেগ ধৰণৰ চচৰ লগত পৰিবেশন কৰিছোঁ। আপোনাৰ সোৱাদ অনুসৰি দিব। থেংক ইউ।